ইৰাণ এক ভয়ংকৰ কুটাঘাতৰ পৰা ৰক্ষা পৰিল জম্মু কাশ্মীৰ। উৰি সদৃশ আক্ৰমণৰ পৰিকল্পনা কৰি ভাৰতত প্ৰৱেশ কৰিব বিচৰা পাক সন্ত্ৰাসবাদীৰ চেষ্টা ব্যৰ্থ কৰি দিলে ভাৰতীয় সেনাই। ভাৰত পাকিস্তান নিয়ন্ত্ৰণ ৰেখাত আকৌ সংঘৰ্ষ। পাক সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ। ভাৰতীয় সেনাৰ তৎপৰতাত ব্যৰ্থ পাক সন্ত্ৰাসবাদীৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট। সেনাৰ প্ৰত্যাক্ৰমণত নিহত 2 সন্ত্ৰাসবাদী। এইবাৰ পাকিস্তানী বৰ্ডাৰ একশ্যন টীম চমুকৈ PATয়ে LOCত সংঘটিত কৰিছিল এক ভয়ংকৰ আক্ৰমণ। উত্তৰ কাশ্মীৰৰ বাৰামুল্লা জিলাৰ উৰি ছেক্টৰত আক্ৰমণ সংঘটিত কৰিছিল PATয়ে। কিন্তু তৎপৰ ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমণত নিহত হয় 2 সন্ত্ৰাসবাদী। দেওবাৰে পুৱাই নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি সন্ত্ৰাসবাদীৰ দল এটা ভাৰতৰ ভূখণ্ডত প্ৰৱেশৰ নিশ্চিত তথ্য লাভৰ পিছতেই অভিযান চলাইছিল ভাৰতীয় সেনাই। ভাৰতীয় সেনাৰ দলটো উপস্থিত হোৱাৰ পিছতে সন্ত্ৰাসবাদীয়ে সেনাক লক্ষ্য কৰি গুলীচালনা কৰিছিল। প্ৰত্যুত্তৰ দিছিল ভাৰতীয় সেনাইও। অনুপ্ৰৱেশৰ এই চেষ্টাৰ আঁৰত পাক সন্ত্ৰাসবাদীৰ উৰি সদৃশ আন এক ভয়ংকৰ আক্ৰমণ সংঘটিত কৰাৰ পৰিকল্পনা আছিল। নেশ্যনেল ডেস্ক, প্ৰাগ নিউজ।